তুমি পইচা পাই যাবা তোমাৰতো পইচাও দিম না মোৰ লগত সেক্স কৰিব লাগিব আজি মোৰ বয়ফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হৈছে মানে মোৰ মানে বয়ফ্ৰেণ্ডৰ মানে ব্ৰেকআপ হৈছে মানে বাইদেউ মই তেনেকুৱা কৰিব নোৱাৰিম নহয় কিমান টকা দিব প্ৰথমে তেনেকুৱা পালো আপুনি উল্টা মোক পইচা দিব আজি মই প্ৰথমবাৰ আপোনাৰ নিচিনা কাষ্টমাৰ পাইছো আপুনি মোক পইচা দিব তোমাৰ চিন্তা নাই তোমাক মই বিপদত নেপেলাও বিল্ডিঙত মোৰ সোসাইটি আছে নহয় তোমাৰ কি কৰিম বাৰু মই আছো ইমান ধুনীয়া বিল্ডিঙত হয় নেকি সোসাইটি আছে মোৰ বিল্ডিঙৰ হেৰি আছে কিবা কৰিলে মই তোমাকে আগত লাজ নথকা নিকৃষ্ট মানসিকতা থকা কেৱল মাত্ৰ এয়াই নহয় মুকলিভাৱে সেক্স কৰিম বুলি ড্ৰাইভাৰ মাতি লৈ অহা সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম টপ আইডি প্ৰ চেনেলৰ কলা অধ্যায় প্ৰতিবেদনৰ জৰিয়তে কাহিনীটো এনেকুৱা ধৰণৰ এগৰাকী যুৱতী আৰু এজন ওলা ড্ৰাইভাৰৰ প্ৰথমে ওলাৰ পৰা কাৰ এখন বুক কৰিছিল যুৱতীগৰাকীয়ে পিছে ওলা ড্ৰাইভাৰজনে বুকিং একচেপ্ট কৰি নিজৰ গাড়ীখন লৈ আহে পিকআপ লোকেশ্যনলৈকে তাৰ পিছত ওলা ড্ৰাইভাৰজনে কল কৰে কাষ্টমাৰজনক কাষ্টমাৰ হ'ল এগৰাকী যুৱতী ড্ৰাইভাৰজনৰ কলটো ৰিচিভ কৰি যুৱতীগৰাকীৰ আপত্তিকৰ কিছু কথা যি শুনিলে আপুনি নিজেই বিশ্বাস কৰিব নোৱাৰিব যুৱতীগৰাকীৰ মুকলিৰ আহ্বান ওলা ড্ৰাইভাৰজনক তুমি বিল্ডিঙৰ ওপৰত আহা আজি মোৰ বয়ফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হৈছে মোৰ ভাল লগা নাই মই তোমাক পইচা দিম তুমি মোৰ লগত সেক্স কৰিব লাগিব তোমাক মই বিপদত নেপেলাও বিল্ডিঙত মোৰ সোসাইটি আছে নহয় কথাবোৰ শুনি ওলা ড্ৰাইভাৰগৰাকীয়ে সতৰ্কতা অৱলম্বন কৰি যুৱতীগৰাকীক প্ৰশ্ন কিমান টকা দিব যুৱতীগৰাকীৰ উত্তৰ 500 টকা দিম ওলা ড্ৰাইভাৰজনে আকৌ ক'লে আজি মই প্ৰথমবাৰ আপোনাৰ নিচিনা কাষ্টমাৰ পাইছো যিয়ে ড্ৰাইভাৰ মাতি সেক্স কৰাৰ ইচ্ছা কৰি আছে লগতে পইচা দিব খুজি আছে পৰৱৰ্তী সময়ত ওলা ড্ৰাইভাৰজনে যুৱতীগৰাকীৰ প্ৰলোভন আৰু আপত্তিকৰ কথাবোৰ শুনি তাৰ পৰা আঁতৰি যায় গতিকে যদি আপুনি এগৰাকী ড্ৰাইভাৰ তেতিয়াহ'লে এতিয়াই সাৱধান হৈ যাওক উক্ত বিষয় সন্দৰ্ভত আপোনাৰ ব্যক্তিগত কি মতামত সেয়া নিশ্চয় কমেন্ট কৰি জনাব লগতে যদি আপুনি টপ আইডি প্ৰ ফেচবুক পেজত নতুনকৈ আহিছে নিশ্চয় ফলো কৰিব আৰু যদি ইউটিউবত দেখি আছে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া মই বুজি নাপালো আপুনি গাড়ী বুক কৰিছে ওলাত বুক কৰি পেলাই এতিয়া সেক্স কৰিবলৈ মাতি আছে হয়তো কাৰণে মাতিছো মই কৰিছো তেনেকে ওলা মানে মোৰ মানে বয়ফ্ৰেণ্ডৰ মানে ব্ৰেকআপ হৈছে মানে এতিয়া আপোনাৰ বয়ফ্ৰেণ্ডৰ লগত আজিহে ব্ৰেকআপ হৈছে এতিয়া আজি আকৌ সেক্স কৰিব লাগে ড্ৰাইভাৰ মাতি তুমিতো পইচাটো পাই যাবা না তোমাৰ তেল বাচিব তুমি এক্সট্ৰা পইচা পাবা যাব নালাগে তোমাৰতো লাভ হ'ব তুমিও ছেটিছফেকশ্যন পাবা কথা এইটো নহয় তুমি কি ভয় খাইছা নেকি ভয় খোৱাৰ কি কথা আছে এতিয়া মই প্ৰথমে তেনেকুৱা পালো আপুনি উল্টা মোক পইচা দিব মইতো মানে তেনেকুৱা নহয় যে ৰাস্তাত ধান্দা কৰো কিবা কৰো মোৰ আজি মানে তেনেকুৱা মনটো বেয়া লাগি আছে সেইকাৰণে কৈছো এইটো মই কেতিয়াও তেনেকুৱা নকৰো হয় নেকি কিন্তু তেনেকুৱা তুমি বহুত পাই যাবা ৰাস্তাত পাবা পইচা দি পেলাই তুমি চেক্স কৰিব লাগিব কিন্তু মই হয়তো টাইপৰ নহয় কিন্তু মানে আজি মোৰ মানে মনটো বহুত বেয়া লাগি আছে সেইকাৰণে অশান্তি লাগিছে টোপনিও অহা নাই সেইকাৰণে মই এইটো কাম কৰিছো নহ'লে মই কেতিয়াও নকৰো এনেকুৱা নহ'লে পইচা মই তোমাক কিয় দিম বাৰু পইচা দি পেলাই কোনে কৰে কোনো কাৰণতে নকৰো মই তুমি আহিছা তোমাৰ তেল ইমান দূৰৰ পৰা আহিছো আপুনি মোৰ তেলৰ পইচা মানে হেৰি কৰি দিলে এতিয়া আপুনি কিমান দিব গ'লে কওক কিমান দিম মই 500 মান দিম 500 নাই 500 টকাত নোৱাৰি লাগিলে বেলেগ কথা যদি তোমাৰ বস্তু ভাল মানে সেক্সৰ হেৰি ভাল তেতিয়া বেছি হ'ব আৰু সেইটোতো চাব লাগিব তেনেকুৱা নহয় নাই 500 নোৱাৰি তোমাৰ পাৰফৰ্মেন্সটো চাব লাগিব না এনে যদি আৰু গ'ল সেইটোতো নহয় হয় নেকি আৰু কি বিশ্বাস আছে আপুনি ৰুমত মাতি নি পেলাই কি কৰিব কোনে জানে মই তোমাক মাতি নি আনি মই কি ৰুমত মাৰিম তোমাক মাৰে নেমাৰে কি আছে এতিয়া আপুনি ছোৱালী মানুহ চিঞৰ বাখৰ লগাই দিলে চেচ আৰু কাম নাই তেনেকুৱা শুনা পাইছো আপোনালোকে ৰুমত তেনেকুৱা গাড়ী বুক কৰি নি পেলাই ড্ৰাইভাৰ বিলাকক কিবা কিবি কৰে বুলি তোমাৰ কি কৰিম বাৰু মই আছো ইমান ধুনীয়া বিল্ডিঙত হয় নেকি সোসাইটি আছে মোৰ বিল্ডিঙৰ হেৰি আছে কিবা কৰিলে মই তোমাকে আগত ফচিম
মোক উলিয়াই দিব ইয়াৰ পৰা কি না- তোমাৰ চিনিয়ে নাপায় কোন হয় কি কথা হয় নেকি ঠিক আছে বাৰু